নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভাল। আজি আমি আলোচনা কৰিম চাহ বাগানত লগা বেমাৰ এটাৰ ওপৰত, যাৰ নাম হৈছে হেল'পেল্টিছ। আৰু আপোনালোকে যদি চাহ বাগানৰ খেতি কৰিছে তেন্তে নিশ্চয় গম পাব যে প্ৰতি ছিজনত এই হেল'পেল্টিছ বেমাৰটো চাহ বাগানত প্ৰায় দেখিবলৈ পায়। আৰু এনেবোৰ বেমাৰৰ পৰা সমাধান পাবলৈ আজি আপোনালোকক কেইটামান ভাল মেডিচিন দেখাম, যিয়ে নেকি আপোনালোকে এই বছৰ এইকেইটা দৰৱ ব্যৱহাৰ কৰি চাব পাৰে। তেন্তে বলক দেৰি নকৰি মেইন কথাখিনিলৈ আগবাঢ়োঁ। তো বন্ধুসকল, হেল'পেল্টিছ হৈছে এটা বেমাৰ, আৰু এই বেমাৰটো অহাৰ মেইন কাৰণটো হৈছে কিছুমান মহজাতীয় পোকে পাতসমূহক বিন্ধি তাৰ ৰসটো খাই পেলায়, আৰু ইয়াক ইংলিছত মেজৰ ছাকিং পেষ্ট অফ টি বুলিও কয়। আৰু এই বাগানৰ মহটোৱে যেতিয়া পাতবিলাকক বিন্ধি চুহি থাকে, তেতিয়া আমাৰ বাগানৰ পাতবিলাক লাহে লাহে বেয়া হ'ব ধৰে। ফলত পাতত ফুট স্পট পৰে, ক'লা ৰঙা হালধীয়া এনেকুৱা টাইপৰ হৈ যায়, পাতবোৰ ফুটা ফুটা হৈ যায়, আৰু লাষ্টত শুকাই জ্বলি যোৱা নিচিনা হৈ থাকে। আৰু সেইবাবে আপোনালোকে প্ৰথমৰ পৰাই মন কৰি থাকিব লাগিব, যদি এখন দুখন পাতত এনেকুৱাবোৰ লক্ষণ দেখে তেন্তে আপোনালোকে দৰৱ মৰা ষ্টাৰ্ট কৰি দিব লাগিব। নহ'লে এই বাগানৰ মহটোৱে লাহে লাহে গোটেই চাহ গছৰ পাতবিলাক নষ্ট কৰি দিব, আৰু পাছত পাত ছিঙা সময়ত ভাল প্ৰডাকশ্যন নাপাব। আৰু এটা কথা, হেল'পেল্টিছ বেমাৰৰ কাৰণে প্ৰায় মানুহে ইন'ভা বুলি দৰৱ এটা মাৰে, য'ত এচিটামেপ্ৰিড 20% SL বুলি কেমিকেল এটা আছে। আৰু এই কেমিকেলটো এতিয়া চৰকাৰে বেন কৰিছে। অকল ইন'ভা বুলিয়ে নহয়, এচিটামেপ্ৰিড 20% SL কেমিকেল থকা যি কোম্পানীৰ দৰৱ হওক চব বেন কৰিছে। কাটচিত এখন দুখন দোকানত এই দৰৱটো থাকি যোৱা ষ্টকৰ মাল পাবও পাৰে, কিন্তু পালেও আপোনালোকে ব্যৱহাৰ নকৰিব, কাৰণ 2024 চনৰ পৰা আমাৰ উজনি অসমত চৰকাৰে অলপ বেছি কাৰা কৰিছে। মানে চাহ ফেক্টৰীবিলাকত বেন কেমিকেল মৰা পাতবোৰ লোৱা বন্ধ কৰিছে। কিছুমান জেগাততো 2021, 2022 তেনেকুৱা মানতে বন্ধ হ'ল। আৰু সেইবাবে আজি আপোনালোকক ভাল 3-4টামান হেল'পেল্টিছ বেমাৰৰ কাৰণে দৰৱ দেখাম, যোনকেইটা আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে নিজৰ বাগানসমূহত। আৰু এই দৰৱকেইটাৰ কেমিকেল এটাও বেন নহয়। তেন্তে বলক দৰৱকেইটা চাবলৈ আৰম্ভ কৰোঁ। আমাৰ প্ৰথম দৰৱটোৰ নাম হৈছে চেনজেণ্টা কোম্পানীৰ একতাৰা। এইটো এটা খুব ভাল দৰৱ হয় হেল'পেল্টিছ কাৰণে। তাৰপিছত ইয়াৰ ভিতৰত যোনটো কেমিকেল আছে সেইটো অলপ বস্তুটো ভুজিয়া টাইপৰ। তাৰপৰা ইয়াত কেমিকেল কম্পজিশ্যন হিচাপে আছে থাইমেথক্সেম 25% WG বুলি কয়। আৰু ইয়াৰ ছাইজটো হৈছে 100 গ্ৰাম। আৰু এই 100 গ্ৰামটো আপোনালোকে 200 লিটাৰমান পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত ইয়াৰ দামটো পৰি যাব 200 মান ভিতৰত আপোনালোকে পাই যাব। তাৰপিছত আমাৰ 2 নম্বৰ প্ৰডাক্টটোৰ নাম হৈছে ইকাবানা। তাৰপৰা ইয়াৰো কেমিকেল কম্পজিশ্যনটো ছেইম, থাইমেথক্সেম 25% WG বুলি কয়। এইটো এটা খুব ভালেই হেল'পেল্টিক্সৰ কাৰণে। ইয়াৰ ভিতৰত যোনটো কেমিকেল আছে এইটো ভুজিয়া টাইপৰে হয়। তাৰপৰা ইয়াৰো ছাইজ 100 গ্ৰামৰ পৰা থাকে, আৰু এই বটলটোৰ ছাইজ হৈছে 250 গ্ৰাম। তাৰপিছত ইয়াৰ দাম পৰি যাব 340 মান পৰি যাব। আৰু এইটো মিনিমাম আপোনালোকে 500 লিটাৰ পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত এই একতাৰা নিচিনা আপোনালোকৰ আৰু এটা আছে, এক্সট্ৰা বুলি কয়। সেইটো খুব এটা ভালেই, একেই হয়, একেই কাম কৰিব, কাৰণ সিহঁতৰ কেমিকেল কম্পজিশ্যনকেইটা প্ৰায় একেই সোমাই থাকে সিহঁতৰ ইয়াত ভুজিয়া প্ৰডাক্টখিনিও। তাৰপিছত আমাৰ 3 নম্বৰ প্ৰডাক্টটোৰ নাম হৈছে এগ্ৰিকাইন ডেল্টা, আৰু ইয়াৰ কোম্পানী হৈছে মেনকাইন এগ্ৰিটেক। তাৰপৰা ইয়াৰ কেমিকেল কম্পজিশ্যনটো হৈছে ডেল্টামেথ্ৰিন 11% EC বুলি কয়। এইটো এটা খুব ভাল আৰু দামী প্ৰডাক্ট হয়, নতুনকৈ আহিছে, আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে হেল'পেল্টিছ বেমাৰৰ কাৰণে। বাহিৰত চলি আছে এইটো বস্তু, খুব ভাল ৰিজাল্ট পাইছে বুলি কৈছে। আমাৰ এফালে এইটো নতুনকৈ এতিয়া আহিছে। এইটো 1 পোৱা হয় বটলটো, আৰু ইয়াৰ প্ৰাইচ মিনিমাম 300-400 ভিতৰত পৰি যাব। ব্যৱহাৰ কৰি চাব পাৰে হেল'পেল্টিছ কাৰণে, খুব ভাল ফলাফল পাব। তেনে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এই 3টা দৰৱৰ বিষয়ে আপোনাক ক'লোঁ, হেল'পেল্টিছ কাৰণে ব্যৱহাৰ কৰি চাব পাৰে, খুব ভাল ধুনীয়া ৰিজাল্ট পাব। তেন্তে পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।